মৰ্নিং আজি সানডে আৰু এতিয়া ৰাতিপুৱা 10টা বাজি গ'ল আমি ব্ৰেকফাষ্ট কৰিলোঁ আজি ব্ৰেকফাষ্টত আমি একদম চিম্পলকৈ কৰিছোঁ ব্ৰেড টোষ্ট বনাইছিলোঁ আৰু কল দি পেলাই আমি ব্ৰেকফাষ্ট কৰিলোঁ আৰু দালি ভাত বনালোঁ কাপোৰ আছিলে কাপোৰ ধুলোঁ কাপোৰ মেলিলোঁ আৰু এতিয়া আমি অকণমান আজি ওলাই যাম সোণাপুৰলৈ যাম সোণাপুৰত ক'ত যাওঁ কি কৰিম গোটেইখিনি আপোনালোকক দেখুৱাম আৰু কালি একো ব্লগ কৰিব নোৱাৰিলোঁ ব্লগ কৰিব নোৱাৰাৰ কাৰণটো আছিলে এইটো পৰহি আৰু বাৰ্থডে গ'ল কালি দিনটো ইমানে ঘৰ লেতেৰা ঘৰ মানে হ'ল ঘৰ চাফা কৰি গোটেই কাম কৰি পেলাই মানে ভাগৰুৱা হৈ গ'লোঁ আৰু 2 নম্বৰতে হ'ল কি ওচৰতে বিয়া এখন আছিলে সেই বিয়াখনতো আমি অকণমান গ'লোঁ পানী তুলিবলৈ গৈছিলোঁ অকণ ফূৰ্তি কৰিলোঁ এইবিলাক কৰোঁতে মানে ব্লগিং একো কৰা নহ'লে সেইকাৰণে থাকি গ'ল আৰু আজি যিহেতু সানডে আজি ব্লগিং কৰিমেই ওলাই যাম ঘৰত দালি ভাত বনাইছোঁ আহি পেলাই সোনকালে যদি পাওঁ তেতিয়াহ'লে আজি আলু আৰু ফুলকবি মই কাটি থৈছোঁ ৰাতি আহি পেলাই ভাজিমহি নিমখ পানীত থৈ গৈছোঁ আৰু যদি দেৰি হয় তেতিয়াহ'লে বাহিৰতে কিবা খাই ল'ম কি কৰোঁ গোটেইখিনি আপোনালোকক দেখুৱাম আপোনালোকেও আমাৰ লগত ব'লক আছে First things first, I'ma say all the words inside. From the brain, taking my message from the veins, speaking my lesson from the brain, seeing the beauty through the. মাক বাপেকক সেইদিনাখন মই খংহে কৰিলোঁ তাইক ভজা বস্তু খুৱাই নিদিবা আমাৰতো আজিলৈকে এতিয়া হেৰিয়ে খায় বিস্কুট গাখীৰ মাককো খং কৰিছোঁ আজি ৰাতিপুৱা আমি ব্ৰেড কণী এনেকৈ হেৰি টোষ্ট বনাই খাইছিলোঁ তাক দিলোঁ নাখায় আমাৰ ই বাহিৰা বস্তু একোৱে চিনি নাপায় দেউতাই কথা তাই বোলে চিপছ খাই বোলে আমাৰ নাখায় মানে নাখায় বুলি একেবাৰে নকওঁ কেতিয়াবা এটা পেকেট কিনিছে লগাই পেলাই আমাৰ লগত খাইছে কিন্তু দেখিলে যে লাগিব এনেকুৱা নহয় ভণ্টিক লৈ যোৱা উঠাই ল'বা পাৰিবানে ভণ্টিক উঠাই হাই হাই মাত নাই কিয় তাই অভাৱ হৈছে আমি ক'ত যাম এতিয়া খেতি চাবলৈ ন সোণাপুৰত আছোঁ এতিয়া ইমান ধুনীয়া পৰিৱেশ আপোনালোকে পৰিৱেশটোকে চাওক
পালেং আৰু লাই গতিকে নিজৰ হাতেৰে ছিঙি লৈছোঁ অলপ। সোণাপুৰৰ DK এণ্টাৰপ্ৰাইজত আছোঁ আৰু ইয়াতে আমি লগ পালোঁ অতুল দাক, চেফ অতুল লহকৰ। আৰু অতুল দা ইয়াতে খুব ধুনীয়া প্ৰজেক্ট এটা কৰি আছে। কি কৰি আছে আমি অতুল দাৰ মুখেদি শুনো। অতুল দা কি কৰি আছে আপুনি কৈ দিয়ক। একচুৱেলি কি হয়, মই অতীদিনৰ মোৰ 20 বছৰীয়া যি অভিজ্ঞতা আহাৰৰ, এই আহাৰৰ অভিজ্ঞতাত মই দেখা পালোঁ যে অসমৰ গাঁও ভূঁই ঘূৰি ঘূৰি লাহে লাহে দেখা পাইছোঁ যে গাঁও আৰু ভূঁই জনগোষ্ঠীৰ মাজতো দেখিছোঁ তেওঁলোকৰ খিলঞ্জীয়া যি ৰন্ধন প্ৰকৰণৰ লগত জড়িত থকা যিখিনি সম্পদ আহিলা বা পাকঘৰ সেইবিলাক লাহে লাহে নাইকিয়া হৈ আছে। আৰু বিশেষকৈ নতুন প্ৰজন্ম অসমীয়া আহাৰ পূৰ্বাঞ্চলৰ এই জনগোষ্ঠী আহাৰবিলাক চিনি নাপায়। তো মূলতে মই ভাবিলোঁ যে আমাৰ যিহেতু জনগোষ্ঠীবিলাকৰ সদায় বিভিন্ন লখিমপুৰত থাকে বা ধেমাজি বা আপাৰ আছাম লোৱাৰ আছাম বিভিন্ন জেগাত সিঁচৰিত হৈ আছে, একেটা ঠাইতে তাৰমানে যদি জনগোষ্ঠীসকলৰ সকলো ৰন্ধন প্ৰকৰণ তথা পাকঘৰবোৰ এটা সমূহতে পায়, এটা জেগাতে পায়, আৰু তাত বিশেষকৈ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাটো কৰিব পৰা যায় বা তাত ব্যৱহাৰ কৰা ৰন্ধন প্ৰকৰণত ব্যৱহাৰ কৰা যি বন শাক, এই বন শাকখিনিক যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰি আচলতে মই সোণাপুৰৰ পৰা এই জেগাটোৰ পৰাই প্ৰায় 7 কিলোমিটাৰ দূৰত তেতেলীয়া বজাৰৰ পৰা পাৰ হৈ গৈ ভৰাগাঁও বুলি কয়, ভৰাগাঁৱত আপুনি যিকোনো জেগাতে সুধিলে হ'ল যে হেৰিটেজ পৰীক্ষা বা হেৰিটেজ ভিলেজ কিচেন না, একচুৱেলি অসমীয়া নামটো দিছোঁ দুমাহী বুলি, কাৰণ অসমৰ জনগোষ্ঠীসকলৰ মাজতে অতি প্ৰিয় শব্দটোৱে হ'ল দুমাহী, সেইকাৰণে সেই ঠাইখিনিৰ নাম মই দুমাহী দিছোঁ। লাহে লাহে সকলোৱে চিনি পাব। মই আশা কৰিছোঁ ডিচেম্বৰৰ 8 তাৰিখে। বেছি দিন নাই, খুব সোনকালে মানে খুলিব, গতিকে যিসকল অপেন হ'ব, গতিকে যিসকলে আহিব বিচাৰে আহিব পাৰিব, কিন্তু আগতীয়াকৈ বুকিং কৰিব লাগিব। সেইটো ব্যৱস্থা কৰে। আচলতে মই যিহেতু এখন ব্যৱসায়ীকৰণৰ কাৰণে বা ৰেষ্টুৰেণ্ট হিচাপে নহয়, আচলতে যিসকল ব্যক্তি বিশেষকৈ যিয়ে লিখা মেলা কৰে, যিয়ে ৰন্ধন প্ৰকৰণৰ ওপৰত খুব ইচ্ছা আছে, যিয়ে অসমীয়া আহাৰ তথা এই বিষয়টোক ৰিচাৰ্চ কৰে, তেওঁলোকৰ কাৰণেহে বিশেষকৈ মই খুলিছোঁ। আৰু যিসকল নৱ প্ৰজন্ম বিশেষকৈ কলেজ স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকে অসমীয়া আহাৰত ব্যৱহাৰ কৰা ৰন্ধন প্ৰকৰণত ব্যৱহাৰ কৰা বনশাক তথা হোৱাচাংনো কি, মাছ কিদৰে শুকুৱাই, খাৰ কিদৰে বনায়, ঢেঁকীশালনো কি, উৰল কিনো বস্তু, এই গোটেই বস্তুটো একে জেগাত এটা ঠাইতে আছে। আৰু চাঙৰ ঘৰত খাই যিটো মজা, চাংঘৰৰ পাকঘৰ বা আমাৰ তিৱাসকলৰ নিজৰ ঘৰ বা টঙি ঘৰটোনো কেনেকুৱা বা ধান কেনেকৈনো সংৰক্ষণ কৰে, এই বিষয়টো চাবৰ কাৰণে আচলতে সপ্তাহত 2 দিন মই বিশেষকৈ শনিবাৰ আৰু দেওবাৰে খুলিম, আৰু সেইটো আকৌ বুক কৰিলেহে আহিব দিয়া। খুব সুন্দৰ। মানে আমি যিখিনি দেখি নাপাওঁ আচলতে গুৱাহাটীত থাকি আজিকালি ঢেঁকী বা যিখিনি আমি নাপাওঁ সহজতে, সেইখিনি গোটেইখিনি পোৱা যাব ইয়াত। গতিকে যিসকল ইচ্ছুক আহিব পাৰিব, আৰু ময়ো আহিম, কাৰণ মোৰ ৰন্ধা বঢ়াত খুব এটা ইচ্ছা আছে, আৰু আগতো আপোনাক মই কৈছিলোঁ এইটো কথা লগ পাওঁতে। গতিকে মই আহিম শিকিবৰ কাৰণে আপোনাৰ পৰা। মই প্ৰথমজনী ছাত্ৰী, মানে মই প্ৰথম যেতিয়া ৱৰ্কশ্বপ আৰম্ভ কৰিম, মই আশা কৰিছোঁ তোমাৰ দ্বাৰাই যাতে মই প্ৰশিক্ষণটো দিওঁ, আৰু তোমাৰ এই চেনেলতে তুমি কোৱা যে সঁচাকৈ সকলো ইয়াত আহিব লাগে আৰু অসমীয়া আহাৰ তথা পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় আহাৰখিনিৰ বিষয়ে প্ৰশিক্ষণ ল'ব লাগে একদম। আৰু যেতিয়া আপুনি আৰম্ভ কৰিব তাৰ আগতে আমাৰ লগত ফোন নম্বৰটো দিম, যোগাযোগ কৰিব। তেওঁৰ আছেই চাগে নম্বৰটো, তথাপিতো কৈছোঁ নম্বৰটো দিব, আমি আহিম, নিশ্চয় আহিম। আৰু আপোনালৈ আমাৰ শুভেচ্ছা থাকিলে। ধন্যবাদ। যোৰাবাটত খাই কৰি এতিয়া আহি আছোঁ। অকণমান আমি শ্বিলঙৰ ৰাস্তাটোত আহিছোঁ, অকণমান আগৰ পৰা ঘূৰি আহিম। এনেই আহিছোঁ, অকণমান ভাল লাগিব। ঘৰত দালি ভাত বনাই থৈ আহিছিলোঁ, ভাবিছিলোঁ সোনকাল হ'ব, গৈ চিকেন বা ফুলকবি আলু কাটি থৈ আহিছিলোঁ, যদি সোনকাল হয় গৈ ভাজিম আৰু খাম, কিন্তু নহ'ল, দেৰি হ'ল। সেইকাৰণে আমি বাহিৰতে আজি ৰুটি খালোঁ, ৰুটি লগ খালোঁ চাহী পনীৰ আৰু আলু ভাজি। বহুদিনৰ মূৰত বেলেগত খাই সঁচাই টেষ্টি, বিৰাট ভাল পালোঁ। আৰু গোটেইকেইটা টেংকি ফুলকৈ খালোঁ। এতিয়া যদি আমাক কোনোবাই সৰু কিবা এটা খাবলৈ আমাৰ জেগা নাই। খালানে ভালকৈ?
ধুনীয়া বহুত ধুনীয়া বহুত দিনৰ মূৰত আজি দেওবাৰটো আমাৰ ছানডেটো আমি খুব ধুনীয়াকৈ কটালোঁ হয়নে যাম খুব ভাল লাগিলে সদায় আমি প্লেনিং কৰি থাকোঁ ক'ৰবাত যাম কিন্তু সময় সুবিধা নিমিলে আৰু আজি ছাডেনলি হৈ গ'ল আৰু খুব ভাল লাগিলে এতিয়া গৈ পেলাই অকণমান টায়াৰ্ড ফিল কৰিম ঘৰ গৈ পোৱাৰ পিছত এতিয়ালৈকে কৰা নাই আৰু ৰেষ্ট ল'বলৈও আজি সময় নহ'ব কেলৈ মোৰ আলহী অহাৰ কথা আছে গতিকে 4টা বজাত আলহী আহিব তাৰ আগতে গৈ ঘৰ পাবগৈ লাগিব তাৰপিছত আকৌ আলহীৰ লগত ব্যস্ত হ'ম আৰু ৰাতিলৈ আজি ৰঞ্জনজী যিহেতু আমাৰ লগত নাহিলে ৰঞ্জনজীক চিকেন বনাই খুৱাবই লাগিব গতিকে ৰাতিলৈ আজি চিকেন বনাম অঁ তুমি কি খাইছা হা চকলেট খাইছা কি চকলেট কিণ্ডাৰ জয় খাইছা Rain down, you rain down like. Hey, thank you,